हेलो फ्रेंड्स आज मोर এই ভিডিওটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই উপস্থিত আছো টিয়কত আজি গণতন্ত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। আহক আজি কেনেকৈ গণতন্ত্ৰ দিৱস আয়োজন কৰিছে টিয়কত আমি উপভোগ কৰোঁ। আজি গণতন্ত্ৰ দিৱস আমাৰ টিয়কতো বহুত ধুনীয়াকৈ উদযাপন কৰিছিলে আৰু তাৰে কিছুমান অকণ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু সেয়েহে মই এই ব্লগটো বনালোঁ। চাই থাকিব সম্পূৰ্ণ ব্লগটো। গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন আদি বিভিন্ন কাৰ্যসূচীৰ পাছতেই এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈছিলে। তাৰে অকণমান আপোনালোকৰ আগত মই দেখুৱালোঁ। আজি আকৌ আমাৰ টিয়ক প্ৰেছ ক্লাব আৰু SDC অফিচৰ লগত এখন প্ৰীতি ক্ৰিকেট খেল আছিল আৰু এই ক্ৰিকেট খেলখনৰ আজি আমাৰ খেলিব পুনৰ টিয়ক প্ৰেছ ক্লাবে। চাওঁ আহক আজি আমাৰ এই খেলখন পিছে আমি জিকো নে হাৰো। খেল আৰম্ভ হোৱাৰ আগতে আমাৰ টিয়কৰ চক্ৰ বিষয়া বাইদেৱে এনেই অকণমান খেলিছিলে, তাকে অকণমান আপোনালোককো দেখুৱালোঁ। ৰফিকদা গেম প্লেন বনাই আছে। ৰফিকদা গেম প্লেন বনাই আছে নি? খেলা মানুহ এনেকে দিলে নামায় বাইদেউ, ভালকে দিয়ক। এটা ড্ৰপত দিয়ক, দিয়ক বাইদেউ দিয়ক। আপুনি এফালে আহক, ইয়াত কাটক সি। বৰুৱা ইয়ালৈ আহক। দাম কিমান? আজি আমাৰ খেলুৱৈকেইজনে ভালকৈ গা পা নুধুই আহিলে যেন পাওঁ, কাৰণ আজি খেলখন ইমান ভাল হোৱা নাই। তথাপিও চাওঁ শেষত কি হয় আৰু আপোনালোকেও চাই থাকক কোন জিকে। প্ৰথমটো ৱাৰ্নিং ছাৰ, ফাৰ্ষ্ট ৱাৰ্নিং। বেটতকৈ 3-7 মান আগত পেলাই দিয়া না, পিটিব নোৱাৰে ন। সেইটো মৰিলে নাই, সেইটো আউট হ'ল নাই বাৰু? আৰামত আউট হ'ল নাই? দাম কিমান? বাৰু যিয়েই নহওক খেলখন কিন্তু আমিয়ে জিকিলোঁ, ভাল লাগিল। আজি অকণমান চবৰে কিছু প্ৰব্লেম হৈছিল যদিও খেলখন কিন্তু লাষ্টত আমিয়ে জিকিলোঁ। আৰু এতিয়া খেল দুখন হৈছিল বাৰু, দুখন প্ৰদৰ্শনীমূলক খেল। এই দুজনলৈ চাওঁ, বয়স কিমান হ'ল এইটো কোনো দৰকাৰ নাই, কিন্তু উৎপাতটো কিন্তু একেবাৰে সৰু ল'ৰাৰ দৰে হৈ আছে।
ক'ত উঠিছেগৈ বাৰু দেখিছেনে পৰি পিনি ভৰি এখন ভাগিলে কিন্তু কষ্ট আকৌ আমাৰ বাকীবিলাকৰহে হ'ব আমি খেলিছো আমাৰ দলে খেলি আছে আৰু এয়া আমাৰ অমিত হাজৰিকা খেল খেলি আছে তেওঁলোকে অপেনিং কৰিছে এগেইনষ্টত মানৱ যুৱ সংঘৰ ল'ৰাকেইজন অলপ কম খেলিবলৈ সুবিধা দিছো এখেত জিমলৈ গৈছিলে আৰু এখেতে একো মাৰিব নোৱাৰি নিজে সন্মান বচাবৰ কাৰণে ওলাই দিছে দেই এখেতে মানে বিয়াত টেঙৰ মানুহ ছয়টা মাৰি আহিছে বাৰু কোনে স্কোৰ লিখিছে স্কোৰ কোনোবা লিখিছে নাই নীলা লিখক আকৌ নীলা নীলা আমি এখন জিকিলো ৰূপক দা আজি খেলিলে নাই যিয়েই নহওক আজি দিনটো ভালে ভালে গ'ল আৰু এতিয়া আমি খানাটো খাব লাগিব এছটিচি অফিচত খানা খুৱাইছে আৰু এতিয়া আমি সকলোৱে খানা খাবলৈ আহিলোঁ কাৰণ খানাটো মেইন কৈ থৈছোঁ সিহঁতক ভিডিঅ'টো কৰি থাকোঁ ইয়াত আৰু যেন থাকিব স্মৃতি এইটো লাগিব নহয় চাগে এইটো ভিডিঅ'টো তাই ফোনটো হেৰি হ'ল আজি নবুৰ অনুভৱ কেনেকুৱা এনে প্ৰাৰ্থনাটো ছয়টা মাৰি যেন তেনে আপোনাৰ নাকটো ৰাখিলে সেইটো মোৰ আজি বিৰাট ভাল অনুভৱ সেইটো ছয় নলগাহেঁতেন কিন্তু আপুনি দিগদাৰ আছিলে গধূলি প্ৰাৰ্থনা ঘৰত খানা দেই আজি দিনটো বহুত ফূৰ্তি কৰিলোঁ খানা খালোঁ সকলোৱে একেলগে আৰু শেষত ফটো মাৰিলোঁ ফটোটো মাৰিবই লাগিব কাৰণ স্মৃতিবিলাক সাঁচি ৰাখিবলৈ এই ফটোবিলাকেতো লগত থাকি যায় মানুহবিলাক লগত থাককেই বা নাথাকক বাৰু যিয়ে নহওক আজি মোৰ এই ভিডিঅ'টো ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ 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 মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ এই চেনেলটোত নতুন তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ বাই বাই